আপুনি আপোনাৰ জীৱনত কিবা এটা কৰাৰ কথা ভাবি আছে নেকি? আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'ব বিচাৰে নেকি? আপুনি কোনো এটা কাম আৰম্ভ কৰিম বুলি ভাবি আছে, কিন্তু কৰিব পৰা নাই নেকি? যদি আপুনি ইয়াৰ ভিতৰৰ এজন, তেনেহ'লে এই ভিডিঅ'টো আপোনাৰ বাবে। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ইয়াৰ পৰা আপুনি আপোনাৰ জীৱনৰ বহুকেইটা কথাই শিকিবলৈ পাব। যদি আপুনি সকলোকে কিবা এটা কৰি দেখুৱাব বিচাৰে আৰু জীৱনৰ পৰা হতাশা আঁতৰাব বিচাৰে, তেন্তে সদায় উৎসাহেৰে কাম কৰি নিজৰ লক্ষ্যত উপনীত হওক। যদি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ অনুপ্ৰাণিত অনুভৱ নকৰে, তেন্তে আপুনি নিজৰ লক্ষ্যৰ প্ৰতি কাম কৰিবলৈ উৎসাহ নাপাব। আপুনি যদি সঁচাকৈয়ে উৎসাহেৰে কাম কৰে, তেনেহ'লে আপুনি প্ৰেৰণা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব আৰু চাব, তাৰ পাছত সেই আপোনাৰ উৎসাহ আৰু প্ৰেৰণাৰে আপুনি নিশ্চিতভাৱে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। যদি সঁচাকৈয়ে আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰে, তেন্তে নিশ্চিতভাৱে তাক আপুনি পাব। জীৱনৰ লক্ষ্যত উপনীত হোৱাটো সদায় মানুহৰ চিন্তাধাৰাৰ ওপৰতহে নিৰ্ভৰ কৰে। যদি আপুনি সম্পূৰ্ণ একাগ্ৰতা আৰু মন শান্ত কৰি নিজৰ চিন্তাধাৰাক নিয়ন্ত্ৰণ কৰে, তেন্তে আপুনি নিশ্চিতভাৱে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। আপুনি আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ ঘৰৰ ওচৰৰ নাইবা অঞ্চলৰ সৈতে জড়িত কোনোবা এজন জনা শুনা ব্যক্তিৰ পৰা প্ৰেৰণা ল'ব লাগে। আপুনি পাৰিলে সেই ব্যক্তিজনৰ জীৱনীখন পঢ়িবলৈ চেষ্টা কৰক আৰু লগতে তেওঁ কোৱা প্ৰেৰণাদায়ক কথাবোৰো অনুসৰণ কৰিব লাগে। আকাংক্ষাই যিকোনো ব্যক্তিক অতি সহজে প্ৰেৰণা দিয়ে, আৰু সেই ব্যক্তিজনে কোৱা সেই প্ৰেৰণাদায়ক কথাবোৰ যদিহে আপুনি আপোনাৰ জীৱনত কাৰ্যকৰী কৰে, তেন্তে নিশ্চিতভাৱে মই ক'ব পাৰোঁ আপুনি সফলতা লাভ কৰিব। প্ৰেৰণা পাবলৈ হ'লে বহুতো কিতাপ, আলোচনী, প্ৰেৰণাদায়ক ব্লগ পঢ়িব লাগে। আপুনি ডাঙৰ ডাঙৰ মানুহৰ সংগ্ৰামী সফলতাৰ কাহিনীবোৰ পঢ়িব পাৰে, যাৰ পৰা আপুনি প্ৰেৰণা লাভ কৰিব পাৰে। আমি যিয়েই নহওক কিয়, আমি প্ৰতিদিনে সেই বিষয়ে নতুন নতুন কথা চিন্তা কৰা উচিত। যেনে মোৰ লক্ষ্যত উপনীত হ'বলৈ মই কি কৰিব লাগে, লক্ষ্যত উপনীত হ'বলৈ কি কৰিব লাগিব ইত্যাদি। যদি আপুনি প্ৰতিদিনে নিজৰ লক্ষ্যৰ বিষয়ে অলপ সময় উলিয়াই সেইবোৰৰ বিষয়ে চিন্তা কৰে, তেন্তে আপুনি ভাবি ল'ব নিজৰ লক্ষ্যত উপনীত হোৱাৰ দিশত আৰু এখোজ আপুনি আগুৱাই গৈছে। লক্ষ্যত উপনীত হোৱাটো সহজ কাম নহয়। লক্ষ্য এটা সপোনৰ দৰে, যিটো কেৱল সপোনৰ দৰেই দেখা যায়, কিন্তু ইয়াক লাভ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হয়। বহু লোকৰ লক্ষ্য নিৰ্ধাৰণ কৰাত সময় খৰচ হয়, আৰু যিসকল লোকে বহুত গৱেষণা কৰি নিজৰ আগ্ৰহৰ অন্তত নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে, সেইসকল লোকে নিশ্চিতভাৱে নিজৰ জীৱনত সফলতা লাভ কৰে। নিজৰ লক্ষ্যটো নিৰ্ধাৰণ কৰাৰ পাছত আপুনি সেই লক্ষ্যত উপনীত হ'বৰ বাবে সদায় কাম কৰিব লাগিব। এতিয়া আপুনি আপোনাৰ সকলো কাম কৰিব লাগিব, যিয়ে আপোনালোকৰ লক্ষ্যত উপনীত হোৱাত আপোনাক সহায় কৰিব। আপুনি সদায় একেটা বিষয়তে চিন্তা কৰিব লাগিব, যাৰ জৰিয়তে আপুনি আপোনাৰ জীৱনত প্ৰেৰণা লাভ কৰে আৰু নিজৰ লক্ষ্যৰ দিশে আগবাঢ়ি যায়। আপুনি লক্ষ্যত উপনীত হ'বলৈ যিকোনো কাম সৰু সৰুকৈ আৰম্ভ কৰিব লাগিব। যদি আপুনি কেতিয়াবা এজন সফল ব্যক্তিৰ সফলতাৰ কাহিনীৰ সন্মুখীন হয়, তেন্তে আপুনি যিটো চাবলৈ নাইবা পঢ়িবলৈ পাব, সেয়া হ'ল সেই মানুহজনে প্ৰথম সৰু মূৰৰ পৰাই নিজৰ সফলতা আৰম্ভ কৰে। আনকি সৰু পৰিসৰৰ পৰা সফলতা আৰম্ভ কৰিবলৈও বেছি খৰচ কৰিব নালাগে, আৰু সময়ৰ লগে লগে আপোনাৰ অভিজ্ঞতা বাঢ়ি যাব আৰু আপুনি সেই কামটোক প্ৰসাৰিত কৰিব পাৰিব। যদি আপুনি এটা সৰু বিন্দুৰ পৰা কাম আৰম্ভ কৰে, তেতিয়া আপুনি কেতিয়াও জীৱনত কোনো বিশেষ অসুবিধাৰ সন্মুখীন নহ'ব, আৰু আপুনি আপোনাৰ প্ৰেৰণা হেৰুৱাব নোৱাৰিব। আপুনিও একে প্ৰেৰণা আৰু উৎসাহেৰে নিজৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি যাব। সদায় ইতিবাচক চিন্তা কৰক। ইতিবাচক চিন্তা আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যদি আপুনি কামৰ ওপৰত নেতিবাচক চিন্তা কৰি ৰাখে, তেন্তে আপুনি কেতিয়াও আপোনাৰ জীৱনত সফল হ'ব নোৱাৰে। যদি আপুনি আপোনাৰ জীৱনৰ সকলো কাম ইতিবাচক চিন্তাৰে কৰে, তেন্তে আপুনি নিশ্চিতভাৱে আপোনাৰ জীৱনত সফল হ'ব পাৰিব। ইতিবাচক চিন্তাৰে যি কাম নকৰক কিয়, আপুনি বহুত ভাল সফলতা লাভ কৰিব। আৰু কেৱল এইটোৱেই নহয়, ইয়াৰ পৰা আপুনি সদায় প্ৰেৰণা লাভ কৰিব
আৰু লগতে কোৱা হয় যে ইতিবাচক চিন্তাই সকলো কাম সহজ কৰি তোলে। আমাৰ সকলোৰে জীৱনত সদায় এই কথাটো আহি পৰে, কামটো কিমান কঠিন। আমি এনেবোৰ কথাত গুৰুত্ব দিব নালাগে। পৃথিৱীৰ কোনো কামেই কঠিন নহয়, বৰঞ্চ ব্যক্তিজনৰ চিন্তাধাৰাৰ বাবেই সেই কামটো কঠিন হৈ পৰে। সৰ্বাধিক মনোযোগ কেৱল সেইবোৰ কামতহে দিব লাগে যিবোৰ কাম ৰাইজে কঠিন বুলি কয়। নিজৰ লক্ষ্যৰ দিশে আপুনি প্ৰথমে কঠিন কামবোৰ কৰিব লাগে। ইয়াৰ ফলত আপুনি অতি কঠিন পৰিস্থিতিটো নিজকে সক্ষম কৰি ৰাখিব পাৰিব আৰু ফলত আপোনাৰ মনোবলো বৃদ্ধি পাব। মনোবল হৈছে প্ৰেৰণা, গতিকে আপোনাৰ প্ৰেৰণা যিমানেই বাঢ়িব সিমানেই আপুনি কামটো কৰিবলৈ ইচ্ছুক হ'ব আৰু আপুনি নিশ্চিতভাৱে আপোনাৰ জীৱনত সফল হ'ব। আমি সকলোৱে নিজৰ নিজৰ লক্ষ্য নিজৰ মাজত সীমাবদ্ধ নাৰাখি আনৰ লগত শ্বেয়াৰ কৰিব লাগে। ইয়াৰ ফলত আনজনৰ যদি তাৰ অতিৰিক্ত জ্ঞান থাকে তেতিয়া তেওঁ আপোনাৰ লগত শ্বেয়াৰ কৰিব। ই আপোনাক উপকৃত কৰিব আৰু আপুনি আপোনাৰ লক্ষ্যৰ দিশে আগবাঢ়িব। কিন্তু মনত ৰাখিব, আপুনি আপোনাৰ লক্ষ্য এনে মানুহৰ লগতে শ্বেয়াৰ কৰিব যি আপোনাক উৎসাহ জনায়। আপুনি দেশ আৰু বিশ্বত ঘটি থকা ঘটনাবোৰৰ বিষয়ে সদায় জনা উচিত, যিয়ে আপোনাক প্ৰেৰণা দিব আৰু ভৱিষ্যতে জীৱনত উন্নতি কৰাত সহায় কৰিব। আপুনি হতাশাৰ বাহিৰে সদায় কঠোৰ পৰিশ্ৰম কৰা উচিত। এবাৰ বিফল হ'লে পুনৰ কষ্ট কৰক। আপুনি বুজিব লাগে যে আপুনি বিফল হোৱা নাই, বৰঞ্চ ইয়াৰ পৰা আপুনি কিবা এটা শিকিছে। নিজৰ জীৱনটোক অনুপ্ৰাণিত কৰি ৰাখিবলৈ আপুনি সদায় নিজৰ ওপৰত আনতকৈ বেছি বিশ্বাস কৰা উচিত। আত্মবিশ্বাস জীৱনত সফলতাৰ এক অতি গুৰুত্বপূৰ্ণ দিশ। যিমান পাৰে নিজকে আত্মবিশ্বাস কৰি ৰাখক। যদি আপুনি আত্মবিশ্বাসী হ'ব বিচাৰে তেন্তে সেইবোৰ কামত আত্মবিশ্বাসী হ'ব লাগিব যিবোৰৰ বাবে আপোনাৰ মনটোৱে হয় বুলি কয়। পৃথিৱীৰ সকলো মানুহে নিজৰ জীৱনত সফলতা লাভ কৰিবলৈ আৰু সদায় অনুপ্ৰাণিত হৈ থাকিবলৈ নিজকে আন মানুহ নহয় নিজৰ প্ৰতিযোগী কৰি লোৱা উচিত। যদি আপুনি নিজকে নিজৰ জীৱনত প্ৰতিযোগী কৰি লয় তেন্তে আপুনি সদায় সুখী আৰু ব্যৱসায়ত সফল হৈ থাকিব।